खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। दिनै रङियायाव मोन 15 दफानि दाबिफोरखौ लानानै अंगनबादि आरो आसा मावथिफोरा सोमावसारनाय हाबाफारि लायो। MDMS, ICDS आरो NHM बे मोनथाम बिथांखिनि सिङाव खामानि मावनाय ओंखाम संग्रा अंगनबादिनि मावथि आरो आसा मावथिफोरा रङिया हाइवे सकनिफ्राय रङिया सार्कल अफिससिम हानजा सुरनानै सोमावसारनायनि उनाव सार्कल मावख'गिरिनि हेफाजाबै हादोरनि गाहाय मन्थ्रिनिसिम गोसोखांलाय गथायो। আজি আমাৰ দেশৰ তিনিখন প্ৰধান আঁচনি, এখন হ'ল ICDS আঁচনি, এখন হ'ল MDMS আৰু এখন হ'ল NHM। এই তিনিখন আঁচনিত কৰ্মৰত অংগনবাড়ী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ তেওঁলোকৰ সৰ্বভাৰতীয় সংগঠনে সমগ্ৰ দেশজুৰি 15টা দাবীৰ ভিত্তিত এই ধৰণে দেশজুৰি আজি ধৰ্মঘট পালন কৰিছে। এই ধৰ্মঘটৰ জাননী ইতিমধ্যে বিভাগীয় চৰকাৰী কৰ্তৃপক্ষক 14 দিন আগতে জনোৱা হৈছে আৰু এই ধৰ্মঘটৰ প্ৰতি সঁহাৰি জনাই কামৰূপ জিলাৰ আমি ৰঙিয়াত আৰু এই গোৰেশ্বৰ আৰু আমিনগাঁৱত এই ধৰণে আমাৰ এই কাৰ্যসূচী আমি পালন কৰিছোঁ। গুৰুত্বপূৰ্ণ তিনিখন আঁচনি ৰূপায়ণত ব্যৱহাৰ কৰি এই ধৰণে কাম কৰাটো অতি অন্যায় কাম, অতি গৰ্হিত কাম। চৰকাৰী যি নীতি, সেই নীতিৰে পৰিপন্থী কাম কংগ্ৰেছ চৰকাৰে ইমান দিন কৰি আহিছিল। তেওঁলোকে সেই সময়ত কংগ্ৰেছ চৰকাৰৰ সেই সময়ত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ কৰ্মীসকলক কৰ্মচাৰী মৰ্যাদা দিব বিচাৰিছিল, কিন্তু দুৰ্ভাগ্যক্ৰমে তেওঁলোকে আৰু শাসনলৈ নাহিল, বিজেপি দল আহিল। একেবাৰে নতুন দিনৰ সপোন দেখুৱাই 8 দিনৰ সপোন দেখুৱাই আহিছিল তেওঁলোক। 15টা দাবীৰ ভিত্তিত সমগ্ৰ দেশজুৰি আন্দোলন হৈছে। আমি আজি এই ৰঙিয়াত এই গোটেই ৰঙিয়া চহৰ পৰিক্ৰমা কৰি আহি আমি আমাৰ ৰঙিয়াৰ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আমি আশা কৰিছোঁ যে সমগ্ৰ দেশৰ এই ধৰণে আঁচনি কৰ্মীসকলে যি আন্দোলন কৰিছে, ৰাজপথলৈ ওলাইছে, চৰকাৰে নিশ্চয় কাণ সাৰ দিব। আৰু যদি নিদিয়ে তেনে আগন্তুক দিনত চৰকাৰে সাজু হৈ থাকক যে ইয়াতকৈ অধিক শক্তিশালী আন্দোলন, ইয়াতকৈ জংগী আন্দোলনৰ কাৰণে।